হাই ফ্ৰেণ্ডছ, আজি গৈ আছোঁ এখন বাইক মডিফাই কৰিবলৈ। মোৰ নহয়, মোৰখন বাৰু লৈ নাযাওঁ, মোৰ বন্ধু ধনমণি আহি আছে। তেখেত বাৰু বলকচোন। আহি পাইছে ধনমণি এইজন। হেলাই বল বল, ঠিক আছে। গৈ আছোঁ বাইহাটা চাৰিআলিত, পূৰা গাড়ীখন মডিফাই কৰিম, একদম খাটাৰনাক বনাম। আৰু আপোনালোকে চাই থকা ভিডিঅ'টো লাষ্টলৈ চাই থাকিব, দেখাই আছোঁ মই। গাড়ীখনৰ পেটটো ফুল কৰি লৈ আহি থাকোঁতে ধনৰ বোলে চায়েৰী এটা মনত পৰিছে। ধনে এতিয়া আমাক চায়েৰীটো শুনাব। ধন চ' চাইটো অলপ এনেকুৱা, হেলমেটটো খুলি লওক ক'ৰবাত। শুৱনি আমাৰ অসমখন সাৱটি ল'বৰ মন, শুৱনি আমাৰ অসমখন সাৱটি ল'বৰ মন। গাড়ী মডিফাই কৰিব চলে, কিন্তু লগত নাই ধন। এই মজা মজা দিছে কিন্তু। আহি 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 আমি পাই গ'লোঁ বাইহাটা চাৰিআলি। এতিয়া আমাক দৰকাৰ আছে পইচা অলপ, সেইকাৰণে আমি এতিয়া ATM যাম, অলপ পইচা ল'ম, তাৰপিছতহে গাড়ী মডিফাই। ফাইনেলি আমি পইচা ওলাই ল'লোঁ ATMৰ পৰা। বাইহাটা চাৰিআলিৰ পৰা মঙলদৈ ৰোডত এই দোকানখন অৱস্থিত। মোৰ পিছফালে আপোনালোকে দেখা পাইছে, ইয়াতে আমি আজি আমাৰ গাড়ীখন মডিফাই কৰিম। বলকচোন আমি ভিতৰত যাওঁ। আমাৰ গাড়ী মডিফাই কৰি থাকোঁতে এনেকুৱা এখন গাড়ী মোৰ চকুত পৰিলে। এইখন চাক না কি বনাইছে, পুৰা কাৱাচাকিৰ ষ্টিকাৰ লগাই দিছে। ধুনীয়া বনাইছে, কিন্তু ধুনীয়া বনাইছে। ফগ লাইট লগাই থাকোঁতে আজি ৰাতি হৈ গ'ল, সেইকাৰণে গাড়ীখন টোটেলি মডিফাই কৰিব নোৱাৰিলোঁ। আপোনালোকক নেক্সট ভিডিঅ'ত দেখাই আছোঁ গাড়ীখন মডিফাই কৰা। আপোনালোকৰ কাৰ বা বাইক মডিফাই কৰিব লগা থাকিলে আপোনালোকে আহিব পাৰে বাইহাটা চাৰিআলিৰ নিশ্চয় ওচৰৰ এখন দোকান। এইখন মই দেখাই দিছোঁ, মোৰ ওচৰতে আছে এই দোকানখনৰ মালিকজন। দাদা কৈ দিয়কচোন আপোনালোকৰ এই লোকেশ্যনটো। হেল্ল' নমস্কাৰ, গুড ইভিনিং। এইটো আমাৰ বাইহাটা চাৰিআলি মঙলদৈ ৰোড, অপজিট বেংক অফ বৰোদা। এনি টাইম আপুনি আহিব পাৰে। এনি প্ৰব্লেম আপোনাৰ ৰিপেয়াৰ অলমষ্ট এনিথিং, আপোনাৰ 4 হুইলাৰ হওক 2 হুইলাৰ হওক, যি জেনুইন এচেছৰিজ লাগে, জেনুইন পাৰ্টছ লাগে, ইয়াতে আহিব। এনি টাইম এভেইলেবল। আৰু ইউটিউবত লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ। এতিয়া ঘৰত যাওঁ, ঘৰত যোৱাৰ আগত চাহ মিঠাই কিবা এটা খাই ঘৰত যাওঁ। এইফালে ধনমণি খাই আছে, দে দে মোৰ বাতিটো দে। এইটো আমি মিঠাই খাই আছোঁ, বাহিৰত যাই কিনে চাহটো খাম। ঠিক আছে, বাই। আজিলৈ এৰিছোঁ। জয় আই অসম। নাই মিছা হৈছে।